হেল্ল' হেল্ল' কেইটা বাজিছে? 7টা। তই শুলি নে নুশুলি? মাধু শুলি নে নুশুলি? 3 ঘণ্টা। আৰু ৰঘুক মাধুৱে জগাইছে নে তই নিজে আহিছ? মোক কিন্তু তহঁত দুটাই জগাইছে। মই চবকে জগাইছো। মই ফুল আনিবলৈ মানুহ পঠাইছো। মই সুনীল ড্ৰাইভাৰক ফোন কৰিছো। সুনীল উঠিলে? মই উঠাই দিলো, চবকে উঠাই দিলো। মই কাকো শুবলৈ দিয়া নাই। মই হোৱা নাই আৰু মই কাকো শুবলৈও দিয়া নাই। কিন্তু এতিয়া মোৰ বহুত টোপনি ধৰিছে। মাধু তহঁতি এটা কাম কৰ না, তহঁতি জোৰোণ চোৰোণ লৈ ল, বিয়া চিয়া আগবঢ়াই থাক। মই 2টামান বজাত বিবাহ ভৱনলৈ গৈ আছো, হ'বনে? কেনেকুৱা ফটো এবাৰ মেহেন্দি দেখা। প্লাৱন চাও বা প্লাৱন দত্ত এয়া তোমাৰ কাৰণে। উল্টা চাইডটো দেখা। ভাল লাগিছে ন ৰঘু মেহেন্দিটো? ধুনীয়া গৈছে। আয়া ৰঘু আৰু যিহেতু ৰঘু মোৰ মেক্সিমাম কামত থাকেই, গতিকে মাধুৰ স্পেচিয়েল ডে'টোৰ কাৰণে ৰঘুৰ বাদে বেলেগক আমি ভাবিব পৰা নাছিলোঁ। ৰঘু মণি থেংক ইউ। তুমি যেতিয়া আহিবা আমি ৰীল বনাম আৰু সেই ৰীল আমি ইনষ্টাত আপলোড কৰিম, ৰাইজে চাব। এয়া ৰাতিপুৱাৰ দৃশ্য। ৰাতিপুৱা শুই উঠিয়ে মাধুৱে প্ৰথমে দেউতাক আৰু তাৰপিছত মাহঁতক সেৱা কৰি ল'লে। আজি ইমান দিনে কন্যাকে আমাৰ হৈ আছিল। আজি পৰা তেওঁ নতুন জীৱনৰ পাতনি মেলিলে। সেই বিদায় বেলাত তেওঁ মাতৃ বুলি ভাবি চাই উঠি বস্তু ৰাতি ফিটিব কুশল মংগল কামনা কৰিব। সেইটো আমিও মন্ত্ৰ তাৰপাছত ৰঘুৱে তাইক ৰেডি কৰোৱাই দিলে। দিনটোলৈ তাই অকণমান কিবা এটা খাই ল'লে, যিহেতু দিনটো ব্ৰতত থাকিব লাগিব। আৰু এয়া তাৰপাছত ৰঘুৱে ৰেডি কৰাই দিলে। দেউতা পিছফালে খাই আছে আৰু মানুহবোৰ আধা আধি ৰেডি। এতিয়া আমি বিবাহ ভৱনলৈ যাম। উৰুলিৰ জোকাৰণিৰে আমি আগবঢ়াই আনিছিলোঁ আমাৰ কইনা। এয়া মোৰ মামী, সৰু মামী, সেইজনী পূজা আৰু সৰু মামীৰ ছোৱালী। তাই আজি দৰাৰ ভৰি ধুৱাব। নবৌ ৰৈ আছে আৰু আগবঢ়াই দিলোঁ আমি জোৰোণৰ কাৰণে। ৰাতিপুৱা জোৰোণ যিহেতু সোনকালে আছিল, মোমেণ্টবোৰ কেপচাৰ কৰিবলৈ মোৰ কাৰণে অকণমান টাফ আছিল, কাৰণ কামবোৰ চবৰে দায়িত্ব সামৰি থকা, তাৰ মাজত আকৌ মোবাইলটো লৈ ভিডিঅ' কৰি থকা অকণমান অসুবিধাও হয়। দৰা ঘৰীয়াক মাতো দিব লাগে, মাধুৱে কিবা এটা লাগিলেই মোক চিঞৰে। কিন্তু মই নিশ্চিন্ত আছিলোঁ যে এইখন বিয়াত মই কামো কৰিম আৰু যিমান পাৰোঁ ফূৰ্তিও কৰিম। ৰেডি মানুহ মাহীয়েকৰ কাষতে একদম গোজপুটি বহি লৈছে। ঠাণ্ডা, কিন্তু চুৱেটাৰ নিপিন্ধে। লাহে লাহে জোৰোণৰ পৰ্ব আৰম্ভ হ'ল। প্লাৱনহঁতৰ খুৰী আৰু আমি জোৰোণৰ পৰ্বৰ পিছতে মানুহৰ লগত চিনাকি হ'লোঁ, দুইফালৰ মানুহখিনি। এজনীয়ে ভণ্টি, গতিকে এইখন বিয়াতে কামো কৰিব লাগিব, ফূৰ্তিও কৰিব লাগিব, চব কৰিব লাগিব। আৰু সেইকাৰণে মই গোটেইখিনি কৰিবলৈ পূৰা ৰেডি আছোঁ। মাধু আজিৰ পৰা বোৱাৰী হ'ল। বৰ ধুনীয়া লাগিছিল তাইক দেখিবলৈ। আজিলৈকে যিমান দিন তাইক দেখিছোঁ তাতকৈ আটাইতকৈ ধুনীয়া সেই সময়খিনিতে তাইক লাগিছিল, যেতিয়া সেন্দুৰ দিছিল। মোৰ কাৰণে এই সময়বোৰ ক'ৰবাত ইম'চনেল, ক'ৰবাত কান্দিবলৈ সময় নোহোৱা, কিন্তু ক'ৰবাত খুব বেছি এনজয় কৰিব পৰা, তেনেকুৱা ধৰণৰ। ভালে ভালে মাত্ৰ সকলো হৈ যাওক, এয়াই কামনা। কামৰ ফাকে ফাকে যিমান পাৰোঁ সিমান যেনে তেনে ভিডিঅ'বোৰ কৰিবলৈ ট্ৰাই কৰিলোঁ। বহুত সময় থাকি গ'ল, বহুত সময় কেপচাৰ কৰিব নোৱাৰিলোঁ। যেনেকৈ ঘৰৰ পৰা ওলাই অহা, বিবাহ ভৱনলৈ অহা সময় নাছিল আৰু সুবিধাও নাছিল। গতিকে যিখিনি পাৰোঁ তাকে আপোনালোকৰ কাৰণে কেপচাৰ কৰিছোঁ। ভ্লগবোৰ ছুটি হৈছে বুজিছোঁ, তাৰ কাৰণে সঁচাকৈ চৰি। এয়া জোৰোণৰ পাছত দুগৰাকী মাকৰ মাজত বহি লৈ মাধুৰ হাঁহি। আৰু এইখিনি একচুৱেলি ফটোৰ কাৰণে ম'মেণ্ট আছিল, কিন্তু তেওঁলোক দুগৰাকী বহিলে খুৰানো কেনেকৈ বাদ পৰি ৰ'ব। হৈছে প্লাৱনৰ দেউতাক, মাধুৰ শহুৰেক। খুৰা একদম এক্সাইটেড, তেওঁ একেবাৰে মিঠাই খুৱাব বোৱাৰীয়েকক। আমি চিঞৰি আছিলোঁ যে ডাঙৰ মিঠাই লওক, বোৱাৰীক ডাঙৰ মিঠাই খুৱাই দিয়ক। এয়া মাধুৰ শাহু আৰু শহুৰ দেউতাক, আৰু তেওঁলোকৰ লগত হাঁহি ফূৰ্তিৰে ম'মেণ্টখিনি আমি পাৰ কৰিলোঁ জোৰোণৰ সময়খিনি।
বাকীসকলে কৰিলে আকৌ মাধুৰ লগত ৰিধি আৰু মইনো ফটো নুঠিমনে, মনটোতো আছেই লগতে আৰু জোৰোণ সামৰণি পৰিল। তাৰপাছত মাধুক নি দৰাঘৰীয়া মানুহৰ লগত চিনাকি কৰাই দিয়াৰ পৰ্ব আছিল। সৌৱা খুৰাই মাধুক চিনাকি কৰাই দিলে। আৰু এইখিনিতে মই এটা কথা কওঁ, আমি ভকতৰো সেৱা কৰোৱাইছিলোঁ, কিন্তু ভকতৰ সেৱাৰ মোৰ ফুটেজখিনি ল'বলৈ থাকিল। এয়া হৈছে তিনি বিয়নীয়েক, তিনিওগৰাকী বিয়নীয়েকে লগ লাগি কাম সামৰিছে, কথা পাতিছে। আৰু মোৰ কাৰণে এইটো বহুত ডাঙৰ ব্লেছিং যে এই তিনিগৰাকী আমাৰ ঘৰৰ তিনিখন আমাৰ মূৰৰ ওপৰত থকা চালি আচলতে। আউটডোৰত জোৰোণ আছিল, বতৰটো অকণমান বেয়া কৰিছিল, ভয় লাগিছিল, কিন্তু ভালে ভালে চব হৈ গ'ল। আৰু হৈ যোৱাৰ পিছতে মই দৌৰ মাৰিলোঁ ফুচকা খাবলৈ, আমাৰ ছোৱালীবোৰো তাতে আছিল। হাঁহি ফূৰ্তিৰে ছোৱালীখিনিৰ লগত বাহঁতৰ লগত ফুচকা চাট খাই লৈ তাৰপিছত আকৌ কামলৈ ঘূৰি যাব লাগিব। কিন্তু মই কৈছোঁ নহয়, এইখন বিয়াত মই 150% ফূৰ্তি কৰিম আৰু মোৰ দায়িত্বও পালন কৰিম। দৰাৰ দেউতাকৰ নাচ এয়া। দেউতাকে নাছিলে, আমাৰ খুৰীনো কিয় ৰৈ থাকিব, দৰা মাকেও নাছিলে। আৰু আটায়ে নচাৰ পিছত আমাৰ কচুগুটি পিচটো কেনেকৈ ৰৈ থাকিব, সৰুটো চবফালে মানুহক ৰখাই লৈ পেলাই তাই নাচি আছে। এইটো ভ্লগ ইয়াতে সামৰিছোঁ, কাৰণ ইয়াৰ পিছৰ ভ্লগটো বিৰাট উৎপতীয়া হ'বলৈ গৈ আছে। সেয়া হৈছে ৰিচেপশ্যন ভ্লগ, চাই থাকিব।